সিদিনা বিয়াৰ পেণ্ডেল পেলাইছিলহে মাত্ৰ আৰু আজি মেহেন্দি। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে। মই নিকুমণি আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল বৈশ্য ষ্টাৰলৈ স্বাগতম জনাইছোঁ। আজিৰ আমাৰ এই ভিডিঅ'টোত আপোনালোকে আমাৰ বিয়াৰ কিছুমান মুহূৰ্ত দেখিবলৈ পাব। প্ৰথমতে আপোনালোকক মেহেন্দিৰ দিনাখন কইনাৰ ভনীয়েকহঁতে কৰা এটা ডান্স ভিডিঅ'ৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এয়া জোৰোণৰ আগদিনাখন ৰাতি। বহুত ভাল লাগছে। ভাল লাগছে ভণ্টিৰ বিয়াত ভাল লাগছে। ভণ্টিৰ বিয়াত ভাল লাগছেতো কাম কৰি আছোঁ, তামোল খাই আছোঁ এতিয়া। ইয়াত সকলোৱে ল'ৰা ছোৱালী কেইটাই এনেকৈ ধুনীয়াকৈ গান শুনি আছে আৰু এয়া আমাৰ পেণ্ডেলৰ ভালকৈ এটা ভিডিঅ' বাৰু আপোনালোকক দেখুৱাই দিম পিছলৈ। এয়া দেখিছে সকলোৱে গান শুনি ধুনীয়াকৈ এনজয় কৰি আছে। আৰু এইফালে ৰান্ধনী ঘৰত চৌকা খুন্দাত ব্যস্ত। এইফালে পেহা আৰু বৰদেউতাই তেওঁলোকৰ নিজা কথাত ব্যস্ত হৈ আছে। বৰদেউতাৰ আজি এখন বিয়া আছে, সেইকাৰণে মই বৰদেউতাক অলপ জোকাই আছোঁ। ক'ত বিয়া আছে আপোনাৰ? মোৰ এই অময়াপুৰত। বিয়াখন কি নামত হ'ব? কি নাম শংকৰ সংঘৰ নিয়মেই হ'ব। কোনটো ভাল হ'ল নে? আপোনাৰ কি হৈ গৈছে বাইদেউ? কি হৈছে কাণত? ভাল হ'ব দিয়ক। আৰু এইফালে জোৰোণৰ দিনটোৰ বাবে আমাৰ ঘৰৰ সকলোৱে মামাহঁত, বৰমাহঁত, খুৰা-খুৰীহঁত সকলোৱে মিলি চব্জি তৰকাৰীবোৰ কাটি আছে। আৰু এইফালে বৰদেউতাই ভুজিয়া বনাই আছে। চাওঁতে জোৰোণৰ দিনটো আহি পালে আৰু এয়া ৰাতিপুৱাই দেখা পালোঁ দাদাহঁতে ধুনীয়াকৈ মানুহে খাদ্য খোৱা ঠাইখিনি ধুনীয়াকৈ এনেকৈ ডেস্কবোৰ পাৰি দি আছে। আৰু এইফালে ইয়াৰ ৰান্ধনী ঘৰত খুৰা আৰু পেহাই তেওঁলোকৰ কাম কৰি আছে। আৰু এইফালে আমাৰ মেকআপ আৰ্টিষ্ট আহি গ'ল। বাইদেউ ধুনীয়াকৈ মেকআপ কৰি দি আছে আৰু লগতে আমাৰ লগতো আলোচনা কৰি আছে কেনেকৈ দিম, কেনেকৈ কি কৰিলে ভাল হ'ব, কেনেকুৱা ফুল লগালে ভাল হ'ব এইবোৰ। আৰু এয়া আমাৰ জোৰোণ আহি পালে। ভালকৈ বাৰু ভিডিঅ'টো কৰিব নোৱাৰিলোঁ কাৰণ মই বহুত দূৰত আছিলোঁ আৰু আমাৰ দেখিছে নহয় ঠাইখিনি অলপ ঠেক হোৱাৰ বাবে বহুত প্ৰব্লেম হৈছে। মানুহখিনিও একেবাৰে সকলোবোৰ ভৰ্তি হৈ গৈছে যিহেতু।
এইফালে আমাৰ কইনাৰ ভনীয়েকহঁত অৰ্থাৎ আমি বৰ ব্যস্ত ডেন্স কৰাত। আপোনালোককো আমাৰ অলপ নৃত্যৰ কিছু অংশ দেখুৱাম। জোৰোণ শেষ হোৱাৰ পিছত এইফালে আমাৰ ঘৰৰ পুখুৰীতে পেহা দাদা খুৰাহঁতে আমাৰ মাছ মাৰি আছে। মাছ কিয় মাৰি আছে বাৰু, কাৰণ অহাকালি যে বিয়া সেইকাৰণে। আৰু এয়া আপোনালোকক মাছবোৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ ৰাতিৰ সময়ত দাদাহঁতে ধুনীয়াকৈ ইয়াত লাইটিঙৰ অলপ কাম কৰি আছে। আৰু এইফালে আমাৰ ৰান্ধনী হ'ব মাছ ভজাত ব্যস্ত। उठना चाहते हो क्या तुम? कुछ बोलना चाहते हो? नो कुछ ছাৰ আপুনি কিবা ক'ব? কিবা এটা কওক। কি ক'ব? কিবা এটা কৈ দিয়ক। আৰু এই মণ্ডা বনাবৰ বাবে নাৰিকলৰ ঠানি এনেকৈ লৈ অহা হয়। এইফালে মামাহঁতে ধুনীয়াকৈ মণ্ডপটো বনাই আছে। আৰু সকলো কাম কৰি শেষ কৰি এতিয়া আমি শুবলৈ ৰেডি। আৰু দেখিছে নহয় আজি শুম ক'ত? আজি শুম আমি সকলোৱে মজিয়াত। আৰু এনেকৈ বিয়াৰ দিনটো আহি পালে। আৰু আপোনালোকক জনাওঁ যে বিয়াৰ দিনাখন মই বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ ব্যস্ততাৰ বাবে। আপোনালোকে সেইটো বুজি পাবই নিশ্চয়। আৰু এই ভিডিঅ'টোত যিখিনি ভিডিঅ' আপলোড কৰা হৈছে সেই সকলোবোৰ মোৰ মোবাইলেৰে বনোৱা হৈছে। যদি মই DSLR পৰা ভিডিঅ'বোৰ পাওঁ তেতিয়াহ'লে সেই ভিডিঅ'বোৰ আপলোড কৰিম। আজি বৰ্তমান যিখিনি ভিডিঅ' দিছোঁ সেইখিনি সকলোবোৰ মোৰ মোবাইলৰ পৰাই বনোৱা হৈছিল।
আৰু বিয়াৰ দিনাখন অৰ্থাৎ ৰাতি আমি কইনাৰ ভনীয়েকখিনিয়ে এটা বাৰ কাৰণে ডান্স প্ৰিপেয়াৰ কৰিছিলোঁ। এই ভিডিঅ'টোত সেই ডান্সটোৰ কিছু অংশ আপোনালোকক দেখুৱাম আৰু সেই কমপ্লিট ডান্সটো মই ইউটিউবত এটা বেলেগ ভিডিঅ' হিচাপেও আপলোড কৰিম। আপোনালোকে সেই ভিডিঅ'টো তাতকৈও মানে কমপ্লিট ভিডিঅ'টো তাত চাব পাৰিব। আৰু এয়া বা যোৱাৰ মুহূৰ্ত। এনেকৈ আমাৰ ঘৰৰ ডাঙৰ ছোৱালীজনী আজি আনৰ ঘৰৰ বোৱাৰী হ'লগৈ। এয়াই প্ৰকৃতিৰ নিয়ম। ছোৱালী হৈ জন্ম হ'লে আন এখন ঘৰলৈ ওলাই যাবই লাগিব। আপোনালোকেও তাইক মংগল কৰিব যাতে তাৰ এই নতুন জীৱনৰ আৰম্ভণি সুখ আৰু শান্তিৰে হয়। বিয়া শেষ হ'ল আৰু এয়া ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা শুই উঠি দুপৰতে দেখিলোঁ আহি গ'ল আমাৰ পেণ্ডেলৰ মানুহবিলাক আৰু তেওঁলোকে পেণ্ডেল এয়া গুচাবলৈ ধৰিছে। আৰু এই ভিডিঅ'টো আমাৰ কৰিছে কইনাৰ লগত যোৱাখিনিয়ে। আৰু এয়া হৈছে আমাৰ বাৰ ৰুম আৰু আপোনালোকক এনেই অলপ দেখুৱাই দিছোঁ আৰু আজি এই ভিডিঅ'টোতে। মেলিছা আৰু এয়া কইনা মাকৰ ঘৰলৈ আহিল। আৰু এইকেইদিন যে ইমানেই বৰষুণ দি আছে নহয় কি ক'ম, একেবাৰে ৰাস্তাৰ অৱস্থা বেয়া হৈ গৈছে। আৰু এয়া আঠমঙলাৰ প্ৰস্তুতি। আজিৰ এই ভিডিঅ'টো আপোনালোকে সকলোবোৰ দেখিলে, জোৰোণ দেখিলে, বিয়া দেখিলে আৰু আঠমঙলা দেখিলে। আৰু সকলোবোৰ মই এটা ভিডিঅ'তে দিয়াৰ চেষ্টা কৰিছোঁ, কাৰণ বেলেগ বেলেগকৈ ভিডিঅ' বনাই থকাৰ সময় মোৰো নাই।